নমস্কাৰ বন্ধুসকল, আপোনালোকক অভিনন্দন জনাইছোঁ আমাৰ ইউটিউব চেনেল মানি বিশ্বলৈ। আজি মই পুনৰ আপোনালোকৰ বাবে লৈ আহিছোঁ এক নতুন ৰিক্ৰুইটমেণ্টৰ খবৰ। আৰু বন্ধুসকল, আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষত থকা বেল আইকনটোও দবাই ল'ব। চাকৰি সংক্ৰান্তক যিকোনো খবৰ, লগতে অনলাইন আপোনালোকে ঘৰত বহিয়ে কেনেকৈ অনলাইন আৰ্নিং কৰিব পাৰে সেই বিষয়ে জানিবলৈ, লগতে ডেছক্ৰিপশ্যন লিংকত আমাৰ যিটো ৱেবছাইটটোৰ লিংকটো দি দিছোঁ, তাত ভিজিট কৰি আপোনালোকে পাব পাৰে যিকোনো চাকৰি সংক্ৰান্তক বা যিকোনো অনলাইন আৰ্নিঙৰ নতুন পোষ্ট পঢ়িব পাৰে। আহক বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হয়, আপোনালোকে দেখিছে এইটো মই ভাৰতীয় বায়ু সেনাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ যিটো অফিচিয়েল নটিফিকেশ্যন, সেই অফিচিয়েল নটিফিকেশ্যনটো অন কৰি লৈছোঁ। আপোনালোকক এই গোটেইখিনি ইম্পৰ্টেণ্ট কথাখিনি মই ইয়াত জনাই দিম আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই যাওক বন্ধুসকল। প্ৰথম কথা বন্ধুসকল, এইটোতো অনলাইন এপ্লিকেশ্যন হ'ব আৰু আনমেৰিড মেল কেণ্ডিডেট বিচাৰিছে ভাৰতীয় আৰু নেপালী হ'ব পাৰে। কেণ্ডিডেট ফ্ৰম দ্য চিলেকশ্যন ইনটেক, আপোনালোকৰ এইটো ইনটেক হ'ব 01/2020 ইনটেক হ'ব, এইটো 2020 ইনটেক। আৰু আপোনালোকৰ ইয়াত চাব পাৰে ধুনীয়াকৈ লিখি দিছে অনলাইন ৰেজিষ্ট্ৰেশ্যন ডেটটো মনত ৰাখিব 2 জানুৱাৰীৰ পৰা 21 জানুৱাৰী, মানে 2 জানুৱাৰীত আৰম্ভ হ'ব আৰু 21 জানুৱাৰীত শেষ হ'ব। সেইকাৰণে আপোনালোকে ছাৰ্ভাৰৰ প্ৰব্লেম নহওঁতে আপোনালোকে আৰম্ভ হোৱাৰ লগে লগে যাতে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটোৰ লগতে অনলাইন এপ্লাইটো ধুনীয়াকৈ কৰি লয়। নহ'লে পিছৰবাৰ কি হৈছিল, যোৱাবাৰ বহুত প্ৰব্লেম হৈছিল ছাৰ্ভাৰৰ, সেইবাবে আপোনালোকে আগতীয়াকৈ ফৰ্ম ফিল আপটো কৰি ল'ব গোটেইখিনি। আৰু ইয়াত অনলাইন এক্সামিনেশ্যনৰ ডেটটো দি দিছে, চাই ল'ব পাৰে 14 মাৰ্চৰ পৰা 17 মাৰ্চ 2019 ভিতৰত হ'ব। আৰু আপোনালোকৰ এডমিট কাৰ্ডবোৰ আপোনালোকৰ যিটো ইমেইল আইডিৰে মানে ফৰ্ম ফিল আপ কৰিছিল, সেই ইমেইল আইডিটোতে আপোনালোকৰ এডমিট কাৰ্ডবোৰ আহি যাব। আৰু ইয়াত তলত চাব পাৰে ইম্পৰ্টেণ্ট নটিফিকেশ্যন দিছে কেণ্ডিডেটলৈ এইটো, আৰু ইম্পৰ্টেণ্ট নটিফিকেশ্যনটো চাই ল'ব ইয়াত কি দিছে। হয়, ইয়াত চাই ল'ব এপ্লিকেশ্যন উইল বি অনলাইন হ'ব, কেণ্ডিডেট ডিটেইল ফিলিং, এইটো অফিচিয়েল ৱেবছাইট দি দিছে। ইয়াত আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব। আৰু এক্সামিনেশ্যনটো ওৱান ইনটেক বা এটা এণ্ট্ৰিৰ বাবে মানে ভেলিড হ'ব, মানে আপোনালোকে এটা ইমেইল আইডিৰে বা এটা আপোনালোকে একাউণ্টেৰেহে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। অনলাইন ৰেজিষ্ট্ৰেশ্যন কমেন্স ফ্ৰম আৰম্ভ হ'ব 2 জানুৱাৰী 2019 পৰা আৰু ক্ল'জ হ'ব 21 জানুৱাৰী 2019। আৰু ফলোয়িং ডকুমেণ্ট আপলোড কৰিব লাগিব আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কৰাৰ টাইমত। ইয়াত ধুনীয়াকৈ চাই ল'ব মানে আপোনাৰ ক্লাছ 10ৰ যিটো মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট হয় সেইটো দিব লাগিব। ইকুইভেলেণ্ট 10+2ৰ যিটো চাৰ্টিফিকেট হয় সেই চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব পাৰে। আৰু 3 ইয়াৰ্ছ ডিপ্ল'মা ফাইনেল ইয়াৰৰ মাৰ্কশ্বিট, মানে আপোনালোকে 3 ইয়াৰ ডিপ্ল'মা যিবিলাকৰ আছে সেইবিলাকো ইয়াত মানে পলিটেকনিক হয়, গভৰ্ণমেণ্ট ৰিকগনাইজ যিবিলাক পলিটেকনিক হয় সেইবিলাকো ইয়াত মানে পৰীক্ষা দিব পাৰিব। আৰু পাছপৰ্ট চাইজ ৰিচেণ্ট ফটোগ্ৰাফ লাগিব, ইয়াত এইবিলাক আপলোড কৰিব লাগিব, আপোনালোকে চাই ল'ব। আৰু ইয়াত পাছপৰ্ট চাইজ ৰিচেণ্ট ফটোগ্ৰাফ কেণ্ডিডেট, আৰু আপোনালোকৰ লেফ্ট হেণ্ড থাম্ব ইম্প্ৰেশ্যন লাগিব ইয়াত। তাৰপিছত কেণ্ডিডেট ছিগনেচাৰ, আপোনালোকৰ ছিগনেচাৰো প্ৰয়োজন হ'ব 10 KB পৰা 50 KBৰ ভিতৰত। আপোনালোকে সেইটো নেট কেফিত যায় আপোনালোকে ফৰ্ম ফিল আপটো কৰি ল'ব পাৰে, নহ'লে আপোনালোকে ঘৰত বহিও আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰে। আৰু কিবা ফৰ্ম ফিল আপ যদি অনলাইন এপ্লাই কেনেকৈ কৰিব লাগে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাই, তেন্তে মই আপোনালোক কেনেকৈ মানে ফৰ্ম ফিল আপ কৰিব লাগে সেই তাৰ ওপৰতে এটা ধুনীয়াকৈ ভিডিঅ' বনাই দিম। আৰু ইয়াত কেণ্ডিডেটৰ পেৰেণ্টছৰ ফাদাৰ মাদাৰ মানে ছিগনেচাৰো আপলোড কৰিব লাগিব। আৰু চাই ল'ব ইয়াত। আৰু আপোনালোকে এক্সামিনেশ্যন ফিজ এটা লাগিব, অনলাইন এক্সামিনেশ্যন হ'বতো, আপোনালোকে 250 টকা এক্সামিনেশ্যন ফিজ দিব লাগিব। 250 টকা সেইটো আপোনালোকে যিকোনো ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা ইণ্টাৰনেট বেংকিং বা যিকোনো এটা জৰিয়তে, যিকোনো এটা মাধ্যমৰ জৰিয়তে দিব পাৰিব। বা আপোনালোকৰ যদি এক্সিছ বেংকৰ ব্ৰাঞ্চৰ গৈ আপোনালোকে চালানৰ জৰিয়তে সেইটো পে'মেণ্ট কৰিব পাৰিব। আৰু এটা ইম্পৰ্টেণ্ট নটিফিকেশ্যন চাব, এইটো কেণ্ডিডেট মাষ্ট হেভ ইমেইল আইডি হয়, আপোনালোকৰ এটা ইমেইল আইডি থাকিব লাগিব, মানে অনলাইন ৰেজিষ্ট্ৰেশ্যনটো কৰিবৰ বাবে ইমেইল আইডি আৰু এটা মানে মোবাইল নাম্বাৰ থাকিবই লাগিব। ইয়াত OTP আহিব, সেইকাৰণে আপোনালোকৰ ইমেইল আইডি বা মোবাইল নাম্বাৰ অতি প্ৰয়োজন, সেইটো যদি নাই আপোনালোকে বনাই ল'ব। আৰু কেণ্ডিডেট শুড হেভ আধাৰ, হয়, আধাৰ কাৰ্ড এতিয়া বিশেষকৈ ডিফেন্সৰ জবৰ ক্ষেত্ৰততো মেণ্ডাটৰী হৈ পৰিছে, সেইকাৰণে আধাৰ কাৰ্ডৰ বাবে আপোনালোকে যদি এতিয়া এপ্লাই কৰা নাই এপ্লাই কৰি ল'ব বন্ধুসকল, নহ'লে পিছত বহুত জটিলতাৰ প্ৰব্লেমৰ আপোনালোকে ফেচ কৰিব লাগিব পাৰে, সেইকাৰণে চাই ল'ব। আৰু ইয়াত দিছে এডমিট কাৰ্ড ইছ্যু হ'ব বুলি কৈ দিছে। আৰু ইয়াত তলৰ ফালে যাওঁ আমি এতিয়া, তলৰ ফালে ইণ্ডিয়ান এয়াৰফ'ৰ্চ এলিজিবিলিটি কণ্ডিশ্যন হয়, এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাই ল'ব। ডেট অফ বাৰ্থটো দিছে 19 জানুৱাৰী 1999 পৰা 1 জানুৱাৰী 2003 ভিতৰত আপোনালোকে জন্মগ্ৰহণ কৰা হ'ব লাগিব। ডেট অফ বাৰ্থটো আৰু এবাৰ কৈ দিছোঁ 19 জানুৱাৰী 1999 পৰা আপোনালোকে 1 জানুৱাৰী 2003 ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব, তেতিয়া আপোনালোকে ইয়াত অনলাইন এপ্লাই কৰিব পাৰিব। আৰু গোটেই ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়াটোলৈকে ইয়াত আপাৰ এজ লিমিট 21 হ'ব লাগিব বুলি কৈছে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকে চাই ল'ব, ইয়াত মই ধুনীয়াকৈ কৈ দিছোঁ আপোনালোকক। গ্ৰুপ এক্সটেডৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকে চাই ল'ব 10+2 ইকুইভেলেণ্ট মানে পাছ হ'ব লাগিব, আপোনাৰ HS পাছ হ'ব লাগিব।
মানে যিকোনো ৰিকগনাইজ বৰ্ডৰ HS পাছ হ'ব লাগিব আপোনালোকৰ কি থাকিব লাগিব মেথছ থাকিব লাগিব ফিজিক্স থাকিব লাগিব ইংলিছত এগ্ৰিগেট 50% মাৰ্ক লাগিব লগতে 50% এগ্ৰিগেট ইংলিছত এক্সট্ৰাকৈ লাগিব আৰু যিবিলাক 3 ইয়াৰ ডিপ্ল'মা প্লাছ সকলেও ইয়াত এপ্লাই কৰিব পাৰিব লিখি দিছে 50% মাৰ্ক লাগিব আৰু যিবিলাক গ্ৰুপ Y except automobile technician GTI IAFS and musicians trader বাবে যিসকলে এপ্লাই কৰিব তেওঁলোকৰ 10+2 হ'ব 10+2 মানে HS প্লাছ পাছে হ'ব লাগিব তেওঁলোকৰ আৰু তেওঁলোকৰ কি হ'ব লাগিব চেন্ট্ৰেল বৰ্ডৰ জৰিয়তে এপ্ৰুভ হ'ব লাগিব যিখন কলেজৰ পৰা পাছ কৰিব লগতে 50% মাৰ্ক এগ্ৰিগেট হিচাপে লাগিব আৰু 50% মাৰ্ক এনে এভাৰেজ হিচাপে আপোনালোক 50% মাৰ্ক ইংলিছত এক্সট্ৰাকৈ লাগিবই আৰু গ্ৰুপ Y মেডিকেল এছিষ্টেণ্ট ট্ৰেডৰ বাবে যিসকলে এপ্লাই কৰিব এইটো চাই ল'ব C নম্বৰটোত আছে মেডিকেল এছিষ্টেণ্ট ট্ৰেডৰ সেই তেওঁলোকৰ 10+2 পাছে হ'ব লাগিব হাই ছেকেণ্ডেৰী পাছ কিন্তু তেওঁলোকৰ এটা এক্সট্ৰা ছাবজেক্ট লাগিব বায়'লজিটো মেডিকেল ট্ৰেডৰ বাবে বহুত প্ৰয়োজন হয় আৰু ইয়াত ফিজিক্স লাগিব কেমেষ্ট্ৰি লাগিব ইংলিছ লাগিব আৰু 50% মাৰ্ক এগ্ৰিগেট হিচাপে লাগিব লগতে এক্সট্ৰাকৈ আৰু ইংলিছত 50% মাৰ্কটো ইয়াতো প্ৰয়োজন আৰু ইয়াত লিখি দিছে নোটটো চাব কেণ্ডিডেট ইলিজিবল ফৰ দ্য গ্ৰুপ X এক্সামিনেশ্যন অন দ্য বেচিছ 10+2 আৰু অলছ' ইলিজিবল ফৰ দ্য গ্ৰুপ Y হয় আপোনালোকৰ যিসকলে এক্সৰ বাবে ইলিজিবল হয় তেওঁলোকে মানে ৱাইৰ বাবেও আপোনালোকে ফৰ্ম ফিল আপ কৰাৰ টাইমত এটা অপশ্যন পাব যে আপোনালোকে এক্সৰ বাবেও কৰিব আৰু ৱাইৰ বাবেও কৰিব আৰু কিছুমান এক্সৰ কৰাসকলে ৱাইটো কৰিব পাৰিব আৰু ডকুমেণ্টছ হোল্ডাৰ্ছ আৰু ডিপ্ল'মা হোল্ডাৰ্ছ আৰু ইলিজিবল ফৰ দ্য গ্ৰুপ X ট্ৰেড অনলি আপোনালোকে যিসকল ডিপ্ল'মা হোল্ডাৰ আছে তেওঁলোকে কেৱল গ্ৰুপ X ট্ৰেডৰ বাবেহে এপ্লাই কৰিব পাৰিব আৰু এক্সামৰ ছিকুৱেঞ্চটো ইয়াত চাই ল'ব গ্ৰুপ X বা Y যিকোনো দুয়োটাৰ বাবে এক্সামৰ ছিকুৱেঞ্চটো একে হ'ব আপোনালোকৰ অনলাইন এক্সামিনেশ্যন হ'ব অনলাইন এক্সাম হ'ব গ্ৰুপ X এণ্ড Y দুয়োটাৰ বাবে অনলাইন এক্সাম হ'ব আৰু ইয়াত গ্ৰুপ X ট্ৰেডৰ বাবে কি হ'ব ইয়াত ডিউৰেশ্যন অফ দ্য অনলাইন এক্সামিনেশ্যন শ্বেল বি 60 মিনিট আপোনালোকৰ এক্সামৰ ডিউৰেশ্যন হ'ব 60 মিনিট তাৰপিছত আৰু আপোনালোকৰ পেপাৰ থাকিব ইংলিছ ফিজিক্স মেথামেটিক্স এছ 10+2 CBSE মানে আপোনালোকৰ 10+2 লেভেলৰ NCERT বা CBSE যিটো চিলেবাছ আছিল সেইটো চিলেবাছে ইয়াৰো কমপ্লিট চিলেবাছ আপোনালোকৰ গ্ৰুপ X ট্ৰেডৰ কথা কৈছিলোঁ এইটো গ্ৰুপ Y ট্ৰেডৰ কথা কওঁ মানে এক্সেপ্ট যিটো অট'মোবাইল টেকনিচিয়ান GTI IAF মিউজিচিয়ানছ ট্ৰেডৰ বাবে যিসকলে কৰিব তেওঁলোকৰ চাব 45 মিনিটৰ পেপাৰ হ'ব আপোনালোকৰ আৰু তাত ইংলিছ আৰু ৰাগা থাকিব ৰাগা মানে ৰিজনিং এণ্ড দ্য জেনেৰেল এৱাৰনেছ এইটো 10+2 লেভেলৰে হ'ব মানে আপোনালোকৰ যিটো মানে CBSE লেভেলৰ যিটো এক্সাম হয় মানে NCERT লেভেলৰ সেই একেই লেভেলৰ চিলেবাছ হ'ব আৰু যিসকলে গ্ৰুপ X এণ্ড Y ৰ বাবে দুয়োটা কৰিব X প্লাছ Y দুয়োটাৰ বাবে যিসকলে এপ্লাই কৰিব অনলাইন এপ্লাই কৰাৰ টাইমত তেওঁলোকৰ এই গোটেই দুয়োটাই থাকিব মানে Xৰ বাবে যিখিনি আছিল আৰু Yৰ কাৰণে যিখিনি আছিল দুয়োটাই থাকিব মানে চাই ল'ব ইয়াত 85 মিনিটৰ টোটেল পেপাৰ হ'ব কম্প্ৰাইজেছ অফ দ্য ইংলিছ ফিজিক্স মেথামেটিক্স 10+2 চিলেবাছতে হ'ব ৰিজনিং এণ্ড জেনেৰেল এৱাৰনেছ যিটো হেয়ত থাকিব Yত থাকিব সেইটো ইয়াত থাকিব বন্ধুসকল আপোনালোকে মাৰ্কিং পেটাৰ্ণটো চাই ল'ব মাৰ্কিং পেটাৰ্ণটো বহুত ইম্পৰ্টেণ্ট হয় প্ৰতিটো আপোনালোকে শুদ্ধ উত্তৰৰ বাবে আপুনি 1 নম্বৰ লাভ কৰিব আপোনালোকে যিবোৰ আনএটেম্পটেড হয় সেইবিলাকৰ কাৰণে কোনো নম্বৰ লাভ নকৰে বা কোনো নম্বৰ ডিডাক্টো নহয় আৰু প্ৰতিটো ভুল উত্তৰৰ আপোনালোকৰ 0.25 মাৰ্ক উইল বি ডিডাক্ট কৰা হ'ব টোটেল মাৰ্কৰ পৰা আপোনালোকৰ মানে যদি 4টা উত্তৰ ভুল হয় তেন্তে আপোনাৰ টোটেল মাৰ্কৰ পৰা এককৈ যাই থাকিব সেইকাৰণে আপোনালোকে এটেম্প কৰাৰ আগত মানে ভাবি চিন্তি ভালদৰে ধুনীয়াকৈ যিটো জানে সেইটো এটেম্প কৰিব আৰু ইয়াত ধুনীয়াকৈ লিখি দিছে আপোনালোকে প্ৰতিখন পেপাৰতে কোৱালিফাই হ'ব লাগিব কোৱালিফাইং নেচাৰ হ'ব আপোনালোকে এইটো চাই ল'ব এক ছেকেণ্ড এইটো কেণ্ডিডেট আৰ কোৱালিফাই ইন ইচ পেপাৰ ছেপাৰেটলি ইন দেয়াৰ ৰেছপেক্টিভ গ্ৰুপছ আৰু আপোনালোকে প্ৰত্যেকখন পেপাৰতে মানে আপোনালোকৰ ট্ৰেড অনুসৰি বেলেগ পেপাৰ হ'বতো সেই আপোনাৰ প্ৰতিটো পেপাৰতে আপোনালোকে পাছ কৰিব লাগিব আৰু ফেজ 1ত যিসকলে পাছ কৰিব ফেজ 2ৰ কাৰণে তেওঁলোকৰ চিলেকশ্যন লিষ্টত নাম আহিব আৰু সেইটো 25 দিনৰ ভিতৰতে মানে এইটো অফিচিয়েল ৱেবছাইটতে আপোনালোকে এডমিট কাৰ্ড পাই যাব ফেজ 2ৰ কাৰণে আৰু ফেজ 2টো আচলতে মানে দুটা থাকিব তাত ফেজ 2ত অনলাইন এপ্টিটিউড টেষ্ট হ'ব এপ্টিটিউড টেষ্ট 1 এপ্টিটিউড টেষ্ট 2 হ'ব আৰু তাৰ আগতে ইয়াত ফেজ 2ত কি হ'ব ইয়াত ধুনীয়াকৈ এইখিনি লিখি দিছে আপোনালোকে ভিডিঅ'টো পজ কৰিও ধুনীয়াকৈ চাই ল'ব পাৰে তে ভেৰিফিকেশ্যন এলিজিবিলিটি ক্ৰাইটেৰিয়া থাকিব ইয়াত আৰু ফিজিকেল ফিটনেছ টেষ্ট বুলি কয় PFT ফিজিকেল ফিটনেছ টেষ্ট আপোনালোকৰ মানে ইয়াত দৌৰা চৌৰা যিখিনি আছে আপোনালোকৰ গোটেইখিনি ৰানিংখিনি ইয়াতে হ'ব ইয়াত চাই ল'ব পাৰে 1.6 কিলোমিটাৰ ৰান আপোনালোকে কমপ্লিট কৰিব লাগিব 6.30 মানে 6 মিনিট 30 ছেকেণ্ডৰ ভিতৰত আপোনালোকে 1.6 কিলোমিটাৰ ৰান কমপ্লিট কৰিব পাৰিব লাগিব তাৰপিছত আপোনালোকে ইয়াত চাব পুছআপছৰ প্ৰয়োজন হ'ব তাৰপিছত শ্বেল বি কমপ্লিট অফ দ্য 10 পুছআপছ আপোনালোকে কমপ্লিট কৰিব পাৰিব 10 চিটআপছ আৰু 20 স্কুৱেটছ উইদিন দ্য ষ্টেবুলেটেড টাইম হয় ফিজিকেল আৰু এই ফিজিকেল ফিটনেছ টেষ্ট যিটো হয় PFT এই টেষ্টটো কমপ্লিটলি মানে কি নেচাৰৰ হ'ব কোৱালিফাইং নেচাৰৰ হ'ব আপোনালোকে জাষ্ট কোৱালিফাই কৰিব পাৰিলে হ'ল
তাৰপিছত ফিজিকেল ফিটনেছ টেষ্টত যিসকলে কোৱালিফাই কৰিব তেওঁলোকক এপ্টিটিউড টেষ্ট 1 ফৰ গ্ৰুপ এক্স এণ্ড ৱাইৰ বাবে এপ্টিটিউড টেষ্ট 1 হ'ব আৰু এপ্টিটিউড টেষ্ট 1ৰ পিছত মানে যিসকলে এপ্টিটিউড টেষ্ট 1তো মানে ক্লিয়াৰ কৰিব তেওঁলোকৰ এপ্টিটিউড টেষ্ট 2 হ'ব ইয়াত চাব পাৰে এপ্টিটিউড টেষ্ট 2 আছে ইয়াত এই গ্ৰুপ এক্স এণ্ড ৱাইৰ বাবে দুয়োটাৰ বাবে হ'ব ইয়াত এপ্টিটিউড টেষ্ট 2ত যিসকলে কোৱালিফাই কৰিব তেওঁলোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব মেডিকেল এক্সামিনেশ্যনটোৰ গোটেই কথাখিনি কেনেকৈ কি ষ্টেণ্ডাৰ্ডৰ হ'ব লাগে গোটেইখিনি এয়াৰমেন চিলেকশ্যন .cdse.in ৱেব পেজত পাই যাব আপোনালোকে তাৰপিছত জেনেৰেল ইনষ্ট্ৰাকশ্যন দিছে ইয়াত গোটেইখিনি এক্সামৰ আপোনালোকে ভিডিঅ'টো পজ কৰিও চাই ল'ব পাৰে তাৰপিছত তলফালে হাউ টু এপ্লাই দিছে এপ্লাই ইয়াত ডেটটোৱে দি দিছে 2 জানুৱাৰী 2019ৰ পৰা 21 জানুৱাৰী 2019ৰ ভিতৰত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব ইয়াত মেডিকেল ষ্টেণ্ডাৰ্ডছখিনি চাই ল'ব মেডিকেল ষ্টেণ্ডাৰ্ড কেনেকুৱা হ'ব লাগিব গ্ৰুপ এক্স আৰু গ্ৰুপ ৱাই দুয়োটা ট্ৰেডৰ বাবে ইয়াত দি দিছে আপোনালোকৰ হাইটটো মিনিমাম 152.5 চেণ্টিমিটাৰ হ'ব লাগিব 152.5 চেণ্টিমিটাৰ আৰু চেষ্ট এক্সপানশ্যন মিনিমাম 5 চেণ্টিমিটাৰ হ'ব লাগিব ৱেইট টু হাইটৰ প্ৰপৰ্চনেল সমানুপাতিক হ'ব লাগিব আপোনালোকৰ মিনিমাম হাইট 55 কেজি হ'ব লাগিব আৰু ইয়াত কৰ্নিয়েল চাৰ্জাৰীটো এস্কেপ নকৰে বুলি লিখিছে আৰু হেয়াৰিংটো আপোনালোকৰ নৰ্মেল হেয়াৰিং হ'ব লাগিব আৰু ডেণ্টেল পইণ্টটো মিনিমাম আপোনালোকৰ 14 ডেণ্টেল পইণ্ট পোৱা হ'ব লাগিব আৰু আপোনালোকে যিটো www.airmanselection.cdse.in এইটো অফিচিয়েল ৱেবছাইট হয় এই অফিচিয়েল ৱেবছাইটটোত গোটেইখিনি ডিটেইলছ আপোনালোকে পাব বুলি কৈছে ক'ত কিমান কি লাগিব কেনেকুৱা কি হ'ব লাগিব গোটেইখিনি আপোনালোকে ইয়াত পাব আৰু ইয়াত চাই ল'ব পে এণ্ড এলাউঞ্চেছৰ কথা আছে মানে আপোনালোকৰ দৰমহা কেনেকুৱা হ'ব ইয়াত দিছে ধুনীয়াকৈ মানে আপোনালোকৰ যিটো ডিউৰিং ট্ৰেইনিং পিৰিয়ড আপোনালোকৰ ট্ৰেইনিং কৰি থকা সময়খিনিত আপোনালোকৰ দৰমহা হ'ব এনেকুৱা 14,600 টকা পাৰ মান্থ আৰু এইবিলাক মানে আপোনালোকৰ এক্সট্ৰাকৈ এইবিলাক থাকিবই আপোনালোকৰ মিলিটাৰী ছাৰ্ভিচ পে MSP লগতে ডেয়াৰনেছ এলাউঞ্চ এইবোৰ থাকিব আৰু আপোনালোকৰ যিটো আপোনালোকৰ কমপ্লিট কৰাৰ পিছত আপোনালোকৰ ট্ৰেইনিং পিৰিয়ডটো গ্ৰুপ এক্স ট্ৰেডৰ বাবে আপোনালোকৰ দৰমহা হ'ব 33,100 মানে আপোনালোকৰ 33,100 টকা হ'ব আৰু আপোনাৰ গ্ৰুপ ৱাই ট্ৰেডৰ বাবে যিবিলাক আছিল সেইবিলাকৰ 26,900 টকা হ'ব ইয়াৰ উপৰিও এইবিলাক MSP বা ডেয়াৰনেছ এলাউঞ্চটো থাকিবই আৰু আদাৰ এলাউঞ্চ এইবিলাক থাকিব আপোনালোকে চাই ল'ব পাৰে আৰু আপোনালোকে প্ৰমোশ্যনৰ সুবিধাও ইয়াত আছে ধুনীয়াকৈ লিখি দিছে বন্ধুসকল মই ইয়াত আপোনালোকক গোটেই মানে যিটো অফিচিয়েল নটিফিকেশ্যন সেইটো আপোনালোক মানে ধুনীয়াকৈ বুজাই দিলোঁ আৰু আপোনালোকৰ কিবা জানিব লগা থাকিলে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে আপোনালোকে ডেছক্ৰিপশ্যন লিংকত গৈ আমাৰ ৱেবছাইট পেজটোত যাব পাৰে আৰু তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰে আৰু আপোনালোক কিবা জানিব লগা থাকিলে মোৰ কমেণ্ট ছেকশ্যনত জনাব মই তাৰ ৰিপ্লাই নিশ্চয় দিম আৰু আমাৰ শেষত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আই হোপ মই জনোৱা তথ্যখিনিৰে আপোনালোকে বহুত হেল্পফুল হ'ব আৰু ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰক আৰু কিবা ইনফৰমেশ্যন লাগিলে মোক নিশ্চয় জনাবই মই আপোনালোকক সহায় কৰিম যিমানখিনি পাৰোঁ বা মই তাৰ ওপৰত ভিডিঅ' বনাই দিম আপোনালোকৰ বাবে আৰু পুনৰ এক নতুন টপিক লৈ আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ জয় অসম।